এইখনেই মেইন গেটখন বৰপথাৰ কমাৰগাঁও ভাওনাস্থলীলৈ সোমাই যোৱা। তো আপুনি আমোলাপট্টিৰ ফালৰ পৰা আহিলেও বা ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিলেও এইফালে সোমাব লাগিব বৰপথাৰলৈ। পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আৰু লগতে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ আচলতে বৰপথাৰ কমাৰগাঁও ভাওনা স্থলীলৈ। তাতে ভাওনা হৈ আছে, তাতে গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। আপোনালোকে দেখা পাইছে চব কিমান ধুনীয়াকৈ সজাইছে। ৰাস্তা কিনাৰে কিনাৰে গামোচা লগাইছে আৰু বৰ ধুনীয়াকৈ তোৰণবোৰ সজাইছে, আদৰণি তোৰণবোৰ, গেটবোৰ। আৰু তো চাই যাওক ভিডিঅ'টো আৰু গৈ পাম অলপ পিছত, দেখা পাব আপোনালোকে ভাওনাস্থলীলৈ। আপোনালোকে দেখা পাইছে আচলতে কিমান ধুনীয়াকৈ সজোৱা হৈছে। কলগছ ৰুই আৰু গামোচা লগাই গোটেই ধুনীয়াকৈ সজোৱা হৈছে। ভাল লাগিছে বহুত দেখি কেনে। লগতে আপোনালোকক আৰু এটা কথা কৈ দিওঁ, ভাওনাস্থলীৰ পৰা বৰ ধুনীয়াকৈ শোভাযাত্ৰা ওলাইছিলে। তাতে আহিব নাপালোঁ, কিন্তু এটা ভিডিঅ' ফুটেজ আছে, তো সেইটো ইয়াতে এটেচ কৰি দিম মাজতে, এইটো চাই ল'ব। বৰ ধুনীয়া আচলতে শোভাযাত্ৰা কৰিছিলে। খতম নেকি? আমি পামগৈ এতিয়া ভাওনাস্থলীলৈ। আৰু এই মোৰ ছাইডত দেখা পাইছে বৰপথাৰ নামঘৰ, কমাৰগাঁও নামঘৰ। ইয়াতে
কিনাৰতে পাতিছোঁ পথাৰতে। তো চাই থাকোঁ পালোগৈ আৰু আমি আহি পাই গ'লোঁ বৰপথাৰ কমাৰগাঁও। ইয়াতে ভাওনাস্থলী। তো চাই থাকক ভিডিঅ'টো, দেখা পাব ধুনীয়া ধুনীয়াকৈ মজাকৈ। মোৰ পিছফালে চব ভিডিঅ'। এইখন হ'ল মেইন গেটখন। এইখন ভাওনাৰ সোমাই যোৱা মেইন গেটখন। ধুনীয়া বনাইছে, চাই লওক। অসমৰ জাতি জনগোষ্ঠীৰ আৱাস দি এক প্ৰচেষ্টা অব্যাহত ৰাখিছে। এইবছৰ পঞ্চজন্য গ্ৰন্থখনি আমি আছোঁ বৰ্তমান বৰপথাৰ কমাৰগাঁও, আৰু মোৰ লগতে আছে মোৰ লগৰ লক্ষ্য আৰু দাদা আছে। অলপ ভাওনাৰ বিষয়ে কৈ দিয়া। এইখন কিমান নং ভাওনা হয় আৰু কেইবছৰ মূৰত পতা হয় ভাওনাটো? এখন প্ৰতি 3 বছৰ মূৰে পতা হয়। আজি 132 নং আৰম্ভ হ'ব দিৱসত আৰু মই এখন ভাওনা শ্ৰীকৃষ্ণৰ অৱদান কৰিছোঁ আৰু ভীষ্ম পৰ্বৰ নাট চলি আছে। এখেতে ভাও অভিনয় কৰিছে। আমাৰ এই দাদাই দেখা পাইছে, আমাৰ দাদাই এইখিনি লক্ষ্য লৈছে আৰু এই দাদাও লৈছে, ৰূপম দা এইও ভাও লৈছে। আৰু নাটখনৰ নাম হৈছে ভীষ্ম পৰ্ব। তো দেখাই যাওঁ আপোনালোকক, ভিডিঅ'টো চাই থাকিব শেষলৈকে মজাকৈ। আৰু কাইলৈ এইটো ভিডিঅ' দুটা পাৰ্টত হ'ব আচলতে। কাইলৈ নেক্সট ভিডিঅ' পাব, ধামাকা ভিডিঅ' পাব কাইলৈ আচলতে। তো অলপ চাই লওক, দেখাই দিছোঁ আচলতে কি হৈ আছে ইয়াতে। কাৰ্যালয় আছে আৰু এইটো এটা বুক ষ্ট'ৰ হৈ আছে ইয়াতে, বিপণী। আৰু ভালকৈ দেখাম বাৰু মই অলপ। বৰ ধুনীয়া এটা অনুষ্ঠান ইয়াতে, আহি কেনে ভাল লাগিলে ইয়াতে। আৰু দুদিনীয়া আচলতে ভাওনা অনুষ্ঠান। আজি হৈ গ'ল 11 তাৰিখ, 11-12 আছে, দুদিন আছে আচলতে ভাওনা অনুষ্ঠান। তো কাইলৈহে ভাওনাখন হ'ব। আজি অলপ বেলেগ প্ৰগ্ৰাম আছে অলপ। তো চাই থাকক ভিডিঅ'টো, দেখা পাব দুটা পাৰ্টত আচলতে দেখা পাব ভিডিঅ'টো। যাবই লাগিব এতিয়া, ডিউটিৰ পৰা বাহিৰে আহিছোঁ ইয়ালৈ। তো ডিউটিলৈ যাব লাগিব এতিয়া। বাকী ইয়াতে অনুষ্ঠান হৈ থাকিব। মোৰ লগত আছে লক্ষ্য আছে। আকৌ লক্ষ্য কি কি অনুষ্ঠান হ'ব ইয়াৰ পিছত আকৌ এতিয়া? দিহানাম, লোকগীত আৰু মেইন ভাওনাটো কাইলৈ হ'ব। মেইন ভাওনা কাইলৈ দেখা পাব আপোনালোকে, নেক্সট ভিডিঅ'ত দেখা পাব। আচলতে এইটো ভিডিঅ' দুটা পাৰ্টত ভাগ হ'ব, দুটা পাৰ্টত মই আপলোড দিম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কৈ থোৱা, আৰু শোভাযাত্ৰা হৈছিলে ইয়াতে। মই আপোনালোকক ভিডিঅ' মাজতে ক্লিপটো ভৰাই দিম। মই ইয়াত আহিব নাপালোঁ বাৰু আৰম্ভণিৰ পৰা, ভালকৈ দেখাই দিম আপোনালোকক। তো টাটা, বাই বাই।